মহাশিকপাল মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ফুৰিব যাম মংগলদৈ চহৰত। আপোনালোকক কথাখিনি দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব। বেয়া নাপাব, ছাবস্ক্ৰাইবটো কৰি দিব। আপুনি যদি ভিডিঅ' চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব, ভাল লাগিব, ময়ো ভাল পাম। এদিন তুমি আৰু মই ফুৰিবলৈ যাম, তাতে আমি পৰঠা খাম। আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ, তাতে গৈ দুয়োজনে মনৰ কথা কওঁ। আমাৰ অসমখন চাহৰ কাৰণে বিখ্যাত। কিয় বিখ্যাত দেখাই আছোঁ, এয়া পিছফালে চাওঁ, গোটাই চাহ বাগান। হে চাহ বাগান চাই লওঁ। আমাৰ মংগলদৈ চাহৰ কাৰণে বিখ্যাত, অসমখন চাহৰ কাৰণে বিখ্যাত। এইটো কাৰণে এইগিলা চাহপাত এটা লৈ যাওঁ, এইটো চাহপাত লৈ যাওঁ ঘৰত গৰম পানীত দি খাম মই। বঢ়িয়া চাহ বাগান একদম। পাতগিলা খালি তুলি নিব, নি পেলাই মেচিনত দিব, দি পেলাই চাহ খাম। এয়া চাই লওক চাহ বাগান পিছফালে বহুত ডাঙৰ। কেইবিঘা মাটি আছে মই হিচাপ কৰা নাই বাৰু, বাদ দি আৰু। আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ, তাতে গৈ আমি আহি পাই গ'লো মংগলদৈ মহাবিদ্যালয়। মংগলদৈ মহাবিদ্যালয় চাই লওক, যাই থাক। মংগলদৈ মহাবিদ্যালয় কোন চনত? 1951 চনত স্থাপিত হৈছিল। এইখন লথিয়া গেট, কেঁচাবান্ধা এইখন কলেজ। যাই থাক। এইখন পানীপুৰিৰ দোকান, পানীপুৰি ফুচকা। আৰু এইখন মংগলদৈ মহাবিদ্যালয়ৰ খেলপথাৰ চাই লওক। এইফালে ষ্টেডিয়াম আছে, খেলপথাৰ। আহি পাই গ'লোঁ ভেবেৰাহাটৰ চকটো। ভেবেৰাহাটৰ চকটো আপোনাৰ লেফ্টে গ'লে যাব পাৰিব কলাইগাঁও। আৰু এইফালে বাছ ষ্টেণ্ড, এইফালে পইণ্ট পুলিচ থাকে এইটো বাছ ষ্টেণ্ড। চাই লওক কিমান বাছ আছে, বাপ বাপ সাংঘাতিক বাছ। আহি থাক চাই আহি থাক ভিডিঅ'টো। এইফালে পুলিচ চুলিচ কিবা ইণ্টাৰভিউ হ'লেও কাগজবিলাক ওলাই। এইয়া আহি পাই গ'লোঁ আমাৰ মংগলদৈ জেলখানা। এইখন জেল। এইয়া কি লথিয়া এই ৱালখান, জাপে পাৰ হ'ব নৰা এখনত। বাপ নৰা বৰ লথিয়া। এইফালে ওপৰত গাৰ্ড দি আছে। আহি পাই গ'লোঁ এইটো ডি চি কোৰ্ট। ইয়াতে কাজিয়া কৰি আহিবি, ইয়াতে ডিছমিছ কৰি দিব ডি চি কোৰ্টত। ইয়াতে কাজিয়া কৰি আহিবি, ডিছমিছ কৰি দিব কোৰ্টত। পাৰ হ'ম। এছ পি অফিচ যাৱা ৰোড, এছ পি অফিচ। আমি যাই আছোঁ এছ পি অফিচ। এইয়া এছ পি অফিচ। কিবা এটা পাছপৰ্টৰ কামত আহিছিলোঁ, এইখন আহি গ'ল। যাই থাকোঁ এতিয়া এছ পি অফিচত আমাৰ কাম শেষ হ'ল। এতিয়া যাই আছোঁ SBI। চাই থাকক। এইখন হ'ল মংগলদৈ সদৰ থানা। চাই লওক এইখন, চাই লওক মংগলদৈ সদৰ থানা। যা পাৰ হওঁ। এই ৰ নাই ভিৰ, আমি যাই লওঁ ৰ। ইয়াতে পাৰ্কিঙত গাড়ী থৈ যাওঁ। ইয়াতে পাৰ্কিঙত গাড়ী থৈ যাওঁ। বাইকত 10 টকা আৰু ডাঙৰ গাড়ীত কেইটকা নাজানো। এই আহি গ'লোঁ। গাড়ী থলোঁ এইখন। ইয়াতে চাওক, এটা থাকিলে তাৰমানে টেনশ্যন নাই আৰু, বিন্দাছ ঘূৰি থাক। চাই পেট লৈছে ভাই, হেলমেটটো থৈ যাওক। লগ কৰিব নালাগে আৰু, থৈ দিলোঁ। হেলমেটটো থৈ দিলোঁ, টেনশ্যন নাই আৰু। গাড়ীখন থৈ ফুটপাথেদি খোজকাঢ়ি আহি আছোঁ। জেকেট, কম্বল বহুত বিভিন্ন ধৰণৰ বস্তু আৰু। এইখন অহা নিৰ্পোচ। চাই লওক 10 টকাত কেইটা ভাই? 10 টকাত 5টা দি এটা দি। SBI बहुत डांगर। मैं वो हूँ जो कभी किसी के आगे खड़ा नहीं होता। मैं जहाँ खड़ा होता हूँ वहाँ पे लाइन खत्म होता है। মানে চব উঠে होता हूँ। হোটেল নীৰা বিচাৰি ফুৰিছোঁ। ক'ত? কোনফালে? হোটেল নীৰা পাই গৈছোঁ। সেইখন হোটেল নীৰা। সোমাই যাওঁ। হাই
মঙলে নিৰাত ভাত খাই আছে ভাই যাব আমাৰ খাই আকৌ দেই হা নেকি ভাই আমি হোটেল নিয়াত ভাত খালোঁ ধমৰাগুৰি চেৰা বানৰ একা খালোঁ কেনে লাগছি ভাই খাই পেলাই বঢ়িয়া লাগিছে গেলা ইয়াতে যিমান টকা থকা মানুহ আছে চব ইয়াতে আছে মোৰ বাহিৰে মোৰ টকা নাই আৰু ইয়াতে মই কাপোৰ চিলাবক লাগি আহিলোঁ ইয়াতে এটা চাৰ্ট চিলাওঁ এইয়া বহুত ভেৰাইটি ধৰণৰ চাৰ্ট আছে চাই থাকক মই এটা বগা চাৰ্ট এটা চিলাইছোঁ আহি এয়া পাই গ'লোঁ মংগলদৈৰ মেইন পইণ্টটো এইটো হৈছে মংগলদৈৰ মেইন পইণ্ট ইয়াতে এটা হৰি আছে চাবচোন এইটো ওপৰত সেইটো হৰি এটা আছে বৰ ডাঙৰ লঠীয়া হৰি এটা আছে এইফালে আগতে এই চাইডটো নদীখন চাইডটো দিয়ে চাইডটো ইফালে কাটি আহিলোঁ তাৰপিছত যাম লেফ্ট চাইডে এটা বঢ়িয়া ডাঙৰ এটা মন্দিৰ এটা আছে এইটো আমি যাম ৰাইট চাইডে আছে পুলিচ পইণ্টটো আমাৰ এইটো ট্ৰেফিক চাইডৰ গাড়ীবিলাক অনা নিয়া কৰি আছে এইয়া যাই থাক আহি থাক যাই থাক যাব দে তাৰপিছত ইফালে যাম আমি এটা হস্পিটেল এখনত যাম কিবা এটা কাম আছে চাই থাকক পুলিচ আছে আমি হেলমেট চেলমেট পিন্ধি ল'লোঁ এতিয়া আমাক পুলিচে ধৰবা নোৱাৰে আৰু পুলিচ আছে হেলমেট পিন্ধি লৈছোঁ হেলমেট পিন্ধা নাছিলোঁ বহুত আমি এতিয়া সৰক লাগি যাই আছোঁ লাহে বহুত কিবা কিবি কৰিলোঁ মংগলদৈত বেংকত গেলোঁ SP অফিচ গেলোঁ থানা গেলোঁ হস্পিটেল গেলোঁ বহুত কাম থাকে আৰু গোটেইকেইটা দেখাব নোৱাৰিলোঁ কাৰণ কথা আছে কিছুমান পাৰ্চনেল কাম থাকেতো দে বাৰু ভিডিঅ'টো চাই থাকছোঁ দুয়োজনে মনৰ কথা কম ও হাজি কাছে আহিবা পলম নকৰিবা আহি পালোঁ এতিয়া মোটা লাগিল ৰ'লোঁ এই ভাই কি চাই আছা তাৰপিছত এতিয়া যাওঁ আৰু এটা কাহিনী কওক ভিডিঅ'টো শেষ কৰাৰ আগতে শুনি থাক তাৰমানে তিনিটা গৈছিল ল'ৰা গৈছিল তাজমহলক লাগি তাৰমানে এটা ছিংগল কৈছে যাৰ গাৰ্লফ্ৰেণ্ড নাই সি কৈছে মই তাজমহল বনাব পাৰোঁ কিন্তু মোৰ মালে নাই বুলি কৈছে আকৌ যাৰ মাল আছে সি কৈছে ময়ো তাজমহল বনাব পাৰোঁ কিন্তু মোৰ মালটোৱে নমৰে বুলি কৈছে আকৌ এটাই কৈছে মোৰ মালটো আছিল মচিও কিন্তু তাইৰ নামটো মমতাজ নহয় বুলি কৈছে কাহিনীটো ক'লোঁ ভাল লাগিল এতিয়া আমি যাই থাকোঁ মুতিলোঁ এটা বঢ়িয়া বাই বাই হোৱা নাই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু বেলেগক শ্বেয়াৰ কৰি দিবিচোন ছাবস্ক্ৰাইবটো অলপ বেছি হ'ব ভাল লাগিব তেতিয়া হ'লেও এতিয়া বহুতখিনি মৰম দি আছা ভাল লাগছি বাৰু দে হ'ব দে ভাই বাই